নমস্কাৰ ৰাইজ, আজি আমি পইংখেলিৰ পৰা এই গণেশ নগৰৰ শ্ৰী ৰিংকু দাসৰ পুখুৰী চাম। তাৰ পিছত আমি গড়বঙ্গা হৈ টেংকিলৈকে যাম, জালু পাম হয়। চাই থাকক আপোনালোকে। এয়া আমি উঠিলো বাইকত, এতিয়া আমি যাম। এয়া আজি আমি গণেশ নগৰৰ বাসিন্দা ৰিংকু দাসৰ পুখুৰী চাব যাম। সেইকাৰণে গাড়ীবিলাক ইয়াত ৰাখিছোঁ, কাৰণ কিয় অলপ আগলৈ নিওঁতে গাড়ী অলপ অসুবিধা যেন লাগিছে। সেইকাৰণে গাড়ী ইয়াতে ৰাখি পেলাই আমি গৈ আছোঁ। এইটোৱে ৰাস্তা হয়, চাই লওক। আহক এতিয়া, আহা যাওঁ যাওঁ, আহা 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 আহা, যাম ৰিংকুৰ পুখুৰীত, আহা। আহক আমি তাই আগলৈকে যাওঁ। ই মনোৰঞ্জন ফালৰ পৰা সমূহ দৰ্শকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাগৰ সদৃশ মৎস্য পালন কৰিছে এজন ৰিংকু ডাঙৰীয়াই। ইয়াত দেখিছে, ইয়াত অতি মনোৰম দৃশ্য। ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন মাছ আছে। ইয়াত দেখিছে চাওক ৰাইজ, ধুনীয়া পানী খাবলৈ আছে। ওপৰত নিজৰাৰ পৰা আইনা নিচিনা ফটফটীয়া পানী আহিছে। ডাইৰেক্টো খাব পাৰি, মই খাইছোঁ। পানীটো আহি বাঁহত পকা দিছে, বাঁহৰ পৰা পুখুৰীত অক্সিজেন টাইপ মানে এটা হৈছে পুখুৰীত। ধুনীয়া খাবলৈ পানীটো। এই চাওক ওপৰলৈকে দিছে, চাওক। ধুনীয়াকে তলটো পাকা, বাহিৰটো বেৰা হ'লেও চাওক, আছে আছে। আহক চাওক, এয়া হাঁহৰ গঁৰাল। আচ্ছা আচ্ছা। হেৰি নহয়, আচল নামটো কি আছিল? মোৰ নাম বিদিত দাস। আচ্ছা, এইটো আপুনি কি কাৰণে কনষ্ট্ৰাকশ্যন কৰিছে? এইটো হাঁহৰ কাৰণে কৰা। হাঁহৰ কাৰণে কৰা। আচ্ছা, কিমান দিন হ'ল হাঁহ পালিব? হাঁহ ইয়াতে এটা টাৰ্গেট 500মান হাঁহ ৰাখিম এইবাৰ। হয়, এনে আগতে হাঁহ আছিল নে? আগতে হাঁহ ইয়াত নাছিল, বেলেগ জেগাত আছিল। হয়, ইয়াত এতিয়া নতুন কৰি চিফ্ট হৈছে। আচ্ছা, ইয়াত কেই বছৰ হ'ল এইটো ফিচাৰী যে বনোৱা হ'ল? এইটো আপোনাৰ এইবাৰ এবছৰ হৈছে। এবছৰ হৈছে। এতিয়া মাছৰ পোনাবিলাক মেলিছেনে? হয়, কি কি মাছ দিছে? ইয়াতে ৰৌ, মিৰ্কা, ভকুৱা, গ্ৰাছা তেনেকুৱা। হয়, ঠিক আছে, আমি অলপ আগলৈকে চাওঁ ক'ত ক'ত মাছ পোনা মেলিছে। এখেতক চিনাকি কৰি দিওঁ। এখেত হৈছে মেইন মালিক, ইয়াৰে অ'নাৰ। তো তাৰপিছত এখেতৰ লগত শ্বেয়াৰ কৰি পেলাই এই বছৰ আৰম্ভ কৰিছোঁ মই। তো ইয়াত বৰশী বোৱা চিষ্টেমটো আছে, কিন্তু ঘটনা হ'ল কি, এইবাৰ আমি নতুন মাছ পেলাইছোঁ যিহেতু, এতিয়াতো বৰশী মাৰিব দিব নোৱাৰোঁ। এইটো ছিজনত যেতিয়া মাছটো ডাঙৰ হ'ব, তাৰপিছত তেতিয়াহে আৰু বৰশী মাৰিব দিয়া আপোনাৰ ব্যৱস্থা নামটো? বেকান মাজাও। এই ৰবৰ বাগান চগান এইবিলাকো মামাৰে হয়, গোটেই হেৰি চব গোটেইখিনি ৰবৰ বাগান মামাৰে হয়। এইবিলাক ইয়াতে বেলেগ নন মানে বেলেগ গছৰ প্লান্টেশ্যন এইবিলাক। আৰু খোৱা পানী ব্যৱস্থা গোটেই আছে। এইফালে ঘূৰিব যাব পাৰে, প্লাছ আপোনাৰ ওপৰত চাং বনাই দিয়া আছে মানুহ ৰেষ্টৰ কাৰণে। গোটেইখিনি আছে ইয়াত। আহি মানুহ বহুতেই ভাল পায়। এনেকুৱা এটা পৰিৱেশ সাধাৰণতে গুৱাহাটীৰ মাজত বা গুৱাহাটীৰ কাষত পোৱা নাযায়, যিহেতু টোটেলি নেচাৰেল। ইয়াত কোনো আৰ্টিফিচিয়েল হেৰি নাই আৰু। আপুনি যথেষ্ট কষ্ট কৰিছে দুইজনে। যথেষ্ট মানুহো ভাল আহে লাগিছে, ভাল লাগিছে। আমি আপোনাৰ আগলৈকে যাম। আমি বহা খোৱাৰ মানে কণ্ডিশ্যনটো হৈছে, ইয়াতো বহুত মানুহ আহে বাহিৰৰ পৰা বৰশী মাৰিব, ফিচিং কৰিব। কিছুমান এনেই মানুহ আহে ফুৰিবৰ কাৰণে ইয়াত। এইখিনি মানুহৰ কাৰণে সাধাৰণ এটা ব্যৱস্থা হ'ল কি, ইয়াতে এইখিনি দেখিছে আপোনালোকে, ইয়াতে চৌকা টোকা ঘৰৰ ব্যৱস্থা কৰা আছে। খৰিৰ কোনো অভাৱ নাই, যিহেতু ইয়াতে বনাই মেলি খোৱা হয়। আৰু সেইটো আমাৰ ষ্ট'ৰ ৰুম টাইপৰ, তাতে বস্তু বাহিনী থাকে বা কেতিয়াবা মানুহ থাকিব লগা হ'লেও তাতে থাকে। আৰু ইয়াতে মাছৰ দানা চানা যিখিনি আছে, হেন তেন বস্তু বাহিনী চব তাতে খোৱা হয়, তেনেকুৱা এইটো।
এইটো আপোনালোকৰ পাকঘৰ নাই এনেকুৱা নহয় জানো? নহয়, ঠিকে। এইটো আমাৰ মানে কি এইটো একচুৱেলি যোনে আহে, ৰাইজৰ যিখিনি ৰাইজৰ। মানুহ আহে আৰু যোনে আহে হেৰি নহয়, ইয়াত এভেইলেবল ইয়াতে ওচৰতে আছে। আমাৰ গাঁৱত চৌকা বুলি কয়। সেইফালে পানীৰ ব্যৱস্থা আছে। পানীৰ ব্যৱস্থা সুন্দৰ আছে, ইয়াৰ প্ৰকৃতিৰ নিজৰা বৈয়ে আছে। কি সৌন্দৰ্য পৰিৱেশত কোনোদিন পানীৰ অভাৱ নাই। আমাৰ মহানগৰীৰ নিচিনা নহয় আৰু ঠিক আছে। ইয়াত পীড়াও আছে বহিবৰ কাৰণে নাই। আচ্ছা, ইয়াত যে বৰশী বোৱাব দিব যায় বুলি ক'লে, তেওঁলোকে যদি আহে নিজৰ লগত যদি খাদ্য এটা নানে, কিবা আপোনালোকৰ এটা সহায় কৰিব পাৰেনে তেওঁলোকৰ একচুৱেলি কাৰণে? আমাৰ ইয়াত যথেষ্ট দূৰ হৈ যায়তো মেইন জেগাৰ পৰা বজাৰৰ পৰা। আমি এতিয়া আপোনালোক সোমাই আহিছে মোটামুটি 13-14 কিলোমিটাৰ মান হয়। ভিতৰত। গতিকে এতিয়া কোন কেতিয়া আহে সেইটো কনফাৰ্মটো আমি গম নাপাওঁ। ঠিক তেনেকে খোৱাৰ ব্যৱস্থাটো ইয়াত কৰা নাযায়। সাধাৰণতে যোন আহে নিজে নিজে লৈ আহে, লৈ আহি আহিলে বনাই খাব পাৰে আৰু ৰান্ধি বাঢ়ি খাব অ, পৰা আৰু বাচন বৰ্তন আছে আৰু আছে আৰু ঠিক। চলি বহুত পৰা ভাল যায়। কথা। যিবিলাক আপোনালোকে আহিব বিচাৰি আছে আপোনালোকে আহিব। তেওঁলোকৰ তাত এইটোৱে সুবিধা আছে কি নিজে আপোনালোকে কিবা এটা ৰেচন লৈ আহিলে হ'ল। অকল ইয়াত আহি আপুনি খৰি পাব, পানী পাব, বনোৱা চৌকা পাব, আৰামত বনাই খাই যাব পাৰিব। দিনটো বৰশী মাছ মাৰা মাৰিব, আবেলি গুচি। বৰশী মাৰা ফিচিঙৰ যেতিয়া চিজন হয়, আমাৰ মাছটো ডাঙৰ হয়, তেতিয়া সাধাৰণতে আমি বৰশী মাৰিব দিয়া যায় ইয়াত। তো সেইটো আমাৰ দিনটো হিচাপত হয়। দিনটো 500 টকাকে লোৱা যায়। প্লাছ আপোনাৰ দিনটোত যি মাছ পালে নাপালেও আৰু নাই। সেইটো হেৰি নাই আৰু বেছি পালেও তাহাঁতৰ, নাপালেও আৰু তাহাঁতৰ। পাৰ ডে পাৰ বৰশী হিচাপত হয় আৰু সেইটোৱে ভাল কথা, ভাল কথা। বহুত ভিতৰত আহিও ইমান উন্নত কৰি আছে, এইটোৱে আমাক বহুত ভাল লাগে। আমাৰ অসমৰ যুৱক এজনে আমাকো চাই পেলাই চিনাৰীবিলাক চাই, প্ৰাকৃতিক চাই বহুত আনন্দ এটা লাগিল। আৰু ইমান দূৰলৈ আহিও এটা এনেকা কৰ্ম কৰি খাই আছে, ইয়াতে আমি বহুত আপোনাক যথেষ্ট ধন্যবাদ দিলো। ধন্যবাদ। বাকী থকা আমাৰ যিবিলাক অসমৰ ছাত্ৰ হওক, যিয়ে হওক, তেওঁলোকেও এনেই ঘৰত নাথাকক, যাতে আপোনাৰ দৰে এটা কিবা কৰ্ম কৰি খাক। আমি এইটোৱে বিচাৰো অসমৰ যুৱকৰ কাৰণে। লৈ গৈ আহিম, ঠিক আছে? আহি থাকিম আমি মাজে মাজে। আহিব। এয়া আজি আমি গণেশ নগৰৰ বাসিন্দা শ্ৰী ৰিংকু দাসৰ পুখুৰী চাই আহিলো। অতিয়ে ভাল লগা পুখুৰী। আৰু নেক্সট এপিচডত দেখাম। এয়া চাওক, আমাৰ মানে ইমান দূৰতো এই খেতি বাতি কৰি পেলাই মানুহবিলাক বহি আছে, খাই আছে। আৰু এই বনৰীয়া গাহৰি চাহৰি, এই চব বনৰীয়া জীৱ জন্তু, বনৰীয়া বান্দৰ আৰু চৰাই চিৰিকটিৰ পৰা এই ধান দিনে ৰাতিয়ে ৰখি পেলাই এওঁলোকে এই শস্য সাজি পেলাই ল'ৰা ছোৱালী বহি আছে। বহুত মানে এটা দুৰ্গম ক্ষেত্ৰ, আৰু ইয়াত কোনো লাইন চাইনৰ কোনো সুবিধাও নাই, একোৱে নাই। সব মানে চাকি বন্তিৰ ওপৰত নিৰ্ভৰ। গতিকে মই এইখিনিতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত দেখাম।